ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আমাৰ ইউটিউব চেনেল MAM লাৰ্ণিং ফৰ ইউলৈ স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি আহা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত মানৱ বন্দনা নামৰ কবিতাটো। এই কবিতাটোৰ আজি আমি পাঠভিত্তিক কুৱেশ্যন এনচাৰসমূহ আমি আলোচনা কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। প্ৰশ্ন 1, চমু উত্তৰ লিখা। ইয়াত আমাৰ তিনিটা কুৱেশ্যন আছে। আমাৰ 1 নম্বৰীয়া কুৱেশ্যন হ'ব পাৰে আৰু 2 নম্বৰীয়া কুৱেশ্যনো হ'ব পাৰে। গতিকে মই ইয়াত তোমালোকৰ কাৰণে 2 নম্বৰীয়া হিচাপে লৈ আহিছোঁ আৰু 1 নম্বৰৰ কাৰণে মই তোমালোকক কৈ দিম কেনেদৰে লিখিব লাগে, ভালদৰে চাই যাবা। ক, মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? যে কবিয়ে মানুহক কি বুলি কৈছিলে? পৰাৎপৰ বুলি কৈছিলে। এই কথাষাৰৰ অৰ্থ কি? কথাষাৰৰ অৰ্থ কি হ'ব? যে কবিয়ে মানুহক 1 নম্বৰ কাৰণে আহিলে এনেদৰে লিখিবা যে কবিয়ে মানুহক পৰাৎপৰ জীৱ বুলি কৈছে, কাৰণ ইয়াৰ অৰ্থ হ'ল মানুহ হৈছে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠতম জীৱ। প্ৰকৃতিৰ সকলো জীৱতকৈ মানুহ হৈছে একমাত্ৰ শ্ৰেষ্ঠতম শ্ৰেষ্ঠ জীৱ। সেইকাৰণে কবিয়ে মানুহক পৰাৎপৰ জীৱ বুলি কৈছে। আৰু যদি 2 নম্বৰৰ কাৰণে আহি যায়, এইখিনি লিখিবা যে কবিয়ে মানুহক শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ বা বিশ্ব নিয়ন্তা ভগৱানৰ সমান বুলি কোৱাৰ প্ৰয়াস কৰিছে। ভাৱৰ আতিশয্যই ৰোমান্টিক কবিক দাৰ্শনিক ভাৱধাৰাৰ মাজলৈ লৈ গৈছে। তাৰমানে এই কবিতাটো ৰোমান্টিক কবি হয়। ভাৱৰ আবধাৰাৰ মাজেৰে দাৰ্শনিক কবিক কি কৰিছে? নিজৰ ভাৱধাৰাৰ মাজলৈ লৈ গৈছে। ইয়াত কবিয়ে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধান কৰিছে। মানে ক্ষুদ্ৰ কণিকাৰ মাজত কবিয়ে বিশালতাৰ সন্ধান বিচাৰিছে। অৰ্থাৎ মানৱ আত্মাৰ মাজেৰে পৰমাত্মাৰ সন্ধান কৰিছে। মানৱ আত্মাৰ মাজত যে আত্মা লুকাই থাকে, সেই কথা কবিয়ে ইয়াত সন্ধান কৰিছে। মানুহ পৰমাত্মাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশস্বৰূপ। গতিকে ক্ষুদ্ৰ আত্মা মানুহক পূজা কৰিলে ভগৱানক পূজা কৰা হয়। সেই দৃষ্টিৰে চাই কবিয়ে মানুহক পৰাৎপৰ অৰ্থাৎ সকলোতকৈ শ্ৰেষ্ঠ বা ভগৱান ৰূপত কল্পনা কৰাৰ প্ৰয়াস কৰিছে। কুৱেশ্যন খ, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? এতিয়া মায়াবী শব্দটোৰ অৰ্থ কি আছিলে? যে মায়া, মোহ আৱৰা ইত্যাদি ন। গতিকে 1 নম্বৰৰ কাৰণে আহিলে এইখিনি লিখিবা যে মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ হ'ল যে মানুহ হৈছে মায়া মোহ আৱৰা জীৱ। উত্তৰ চোৱা, 2 নম্বৰৰ কাৰণে এনেদৰে লিখিবা যে নিজৰ চেহেৰা বা অৱয়ৱৰ সলনি কৰিব পৰা গুণেই মায়া। এই মায়াই মোহ ভ্ৰান্তি আদিৰ সৃষ্টি কৰিব পাৰে। পৃথিৱীখনত চামে চামে মানুহৰ জন্ম আৰু মৃত্যুৰ ঘটনাও মায়া বা ৰূপ পৰিৱৰ্তনৰ দৰেই। মানুহৰ জন্ম মৃত্যুৰ এই সংঘটনৰ বাবেই কবিয়ে মানুহক মায়াবী জীৱ বুলিছে। মনত থাকিব যে মানুহে কি কৰিছে? জন্ম মৃত্যু এই সংঘটনৰ বাবেই কবিয়ে মানুহক কি বুলি কৈছে? মায়াবী জীৱ বুলি কৈছে। কুৱেশ্যন গ, পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? পাদ্য শব্দৰ অৰ্থ কি আছিলে? যে ভৰি ধুবলৈ ব্যৱহাৰ কৰা পানী। আৰু অৰ্ঘ্য মানে কি? অৰ্ঘ্য হৈছে আমাৰ পূজাত ব্যৱহাৰ কৰা এবিধ উপকৰণ। গতিকে ইয়াত কি কৈছে? যে মানুহক আমি কিয় পাদ্য অৰ্ঘ্যলৈ পূজা কৰিব লাগে? উত্তৰ কি হ'ব? যে মানৱ বন্দনা কবিতাত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই কল্পনা আৰু দাৰ্শনিক দৃষ্টিৰে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধানৰ দৰে ক্ষুদ্ৰ মানৱাত্মাৰ মাজেৰে পৰম ঈশ্বৰৰ ভগৱানৰ সন্ধান কৰিছে। সেই দৃষ্টিৰে কবিয়ে মানুহক ভগৱান ৰূপত দেখিছে। যিহেতু ক্ষুদ্ৰাত্মা মানুহ পৰমাত্মা, ইয়াত হ'ব পৰমাত্মা ভগৱানৰ অংশ বিশেষ। সেইকাৰণে কবিয়ে দেৱতা পূজাৰ সম্ভাৰ পাদ্য অৰ্ঘ্যলৈ মানৱ দেৱতাৰ পূজা কৰিবলৈ মানুহক উপদেশ দিছে। পাদ্য অৰ্ঘ্যৰে পূজা কৰি মানুহে দেৱতাক সন্তুষ্ট কৰিব বিচাৰে। যিহেতু মানুহেই ভগৱান বা দেৱতা,
সেইকাৰণে কবিয়ে মানুহক সন্তুষ্ট কৰিবৰ বাবে মানৱ পূজা কৰাৰ পৰামৰ্শ দিছে। ইয়াত প্ৰকৃতাৰ্থত সজ ভাৱনা, সজ আচৰণ, মিলাপ্ৰীতি আদিৰে এজনে আনজনক আচৰণ কৰাটো বাধ্য অৰ্ঘ্যলৈ পূজা কৰাৰ দৰেই ফলপ্ৰসূ হ'ব পাৰে। 2 নম্বৰত আমাৰ কি কুৱেশ্যন দিলে যে মানৱ বন্দনা কবিতাটোৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। অলপ সাৰাংশ লিখিব লাগে, এইখিনি মই লিখিলোঁ, চাবা যে পৃথিৱীত চামে চামে মানুহৰ জন্ম হৈছে আৰু মৃত্যু ঘটিছে। পৃথিৱীলৈ বোৱা মানুহৰ জন্ম মৃত্যুৰ সোঁত অবিৰত, মানে ধাৰাবাহিকভাৱে চলি আছে জন্ম মৃত্যুৰ হাৰ। তেনে ক্ষেত্ৰত কবিৰ মতে পৃথিৱীখনক মৰত বোলাৰ কোনো যুক্তি নাই। কিন্তু পৃথিৱীত মানুহ জন্মিলে মৰিবও লাগে। কবিয়ে কি কৈছে? কিন্তু পৃথিৱীত মানুহ জন্মিলে মৰিবও লাগে বাবে পৃথিৱীত মানুহে মানুহৰ উপযোগী কাম কৰি জীৱন কটোৱা উচিত। যদি মানুহ হিচাপে জন্ম লৈছা, এদিন তুমি মৰিবই লাগিব। গতিকে তুমি কি কৰিব লাগিব? মানুহৰ উপযোগী কাম কৰি জীৱনটো আমাৰ কটোৱাব লাগিব। মানুহৰ প্ৰতি মানুহে মৰম চেনেহ ভৰা আচৰণ কৰিলে শ্ৰেষ্ঠ ধৰ্ম পালন কৰা হয়। পৃথিৱীখনত মানুহেই মানুহৰ লগ সংগ আৰু শ্ৰেষ্ঠ দেৱতা। পৃথিৱীখনেই মানুহৰ গড়। এইখন গড়ত সকলোৱে একেলগে মিলাপ্ৰীতিৰে থাকি দেৱতা পূজাৰ সকলো সম্ভাৰ লৈ মানুহ দেৱতাক পূজা কৰি মানুহৰ জয় ঘোষণা কৰিবলৈ কবিয়ে পৰামৰ্শ আগবঢ়াইছে। প্ৰশ্ন 3, ইয়াত আমাক অলপ বুজাই লিখিব দিছে যে এই যে পৃথিৱী স্বৰ্গতত অধিক মানুহৰ নিজাপি গড়। কথাষাৰৰ অৰ্থ বুজাই লিখা। কবিয়ে কিয় কৈছে এনেধৰণে যে এই যে আমাৰ পৃথিৱী আছে, এই পৃথিৱীখন আমাৰ স্বৰ্গতকৈও অধিক ধুনীয়া হ'ব, আটক ধুনীয়া হ'ব। আৰু নিজাপি মানে কি? সম্পূৰ্ণ নিজৰ গড় হ'ব। কেতিয়া হ'ব? অলপ ব্যাখ্যা কৰিব দিছে, তাৎপৰ্যটো অলপ বুজাই লিখিব দিছে। কি হ'ব? উত্তৰটো চোৱা যে মানৱ বন্দনা কবিতাত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানুহে মানুহক মৰম আদৰ কৰাকে শ্ৰেষ্ঠ ধৰ্ম বুলি উল্লেখ কৰিছে। পৃথিৱীখনত মানুহেই মানুহৰ লগ সংগ। মানুহ পৃথিৱীত সকলোতকৈ শ্ৰেষ্ঠ। সকলো মানুহেই পৃথিৱীত থাকে বাবে পৃথিৱীখনেই মানুহৰ নিজতকৈও নিজৰ, আপোনতকৈ আপোন ঘৰ। এই কথাখিনি মানুহক বুজাই দিয়া প্ৰসংগতে কবিয়ে উক্ত কথাষাৰ কৈছে। উক্ত কথাষাৰৰ দ্বাৰা কবিয়ে পৃথিৱীবাসী মানুহক উপদেশ দিব খুজিছে যে পৃথিৱীত জীয়াই থকা সময়ছোৱাত মানুহে মানৱ জাতি হিচাপে কৰ্ম আচৰণ, ইয়াত আমাৰ সময়ছোৱাত মানুহে মানৱ জাতিৰ বাবে ভাল আচৰণ কৰি জীৱন অতিবাহিত কৰা উচিত। কৰ্মৰ ঠাইত আমি ভাল লিখিব লাগিব। ভাল আচৰণ কৰি জীৱন অতিবাহিত কৰা উচিত। পৃথিৱীত মানুহে ইজনে সিজনৰ প্ৰতি মৰম আদৰ সদ্ভাৱ সম্প্ৰীতিৰে আপোনভাৱে অটুট ৰাখি জীয়াই থকা উচিত। নিজৰ অথবা মানৱ সমাজৰ মংগল সাধনৰ বাবে অইন দেৱী দেৱতাক পূজা কৰাতকৈ মানুহে দেৱতা পূজাৰ সকলো সম্ভাৰ বাধ্য অৰ্ঘ্যলৈ মানৱ দেৱতাকেই পূজা কৰা উচিত। তেতিয়া অইন দেৱী দেৱতাক পূজা কৰি পোৱা ফল পোৱা যাব আৰু পৃথিৱীত মানৱ দেৱতাৰ জয় সৰ্বত্ৰ বিয়পি পৰিব। এই পৃথিৱীত মানুহ দেৱতাৰ বাহিৰে অইন কোনো দেৱতা নাই আৰু মানুহেই পৃথিৱীৰ শ্ৰেষ্ঠ দেৱতা বুলি কবিয়ে মানুহক উপদেশ দিব বিচাৰিছে। কবিৰ এই কল্পনাত ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধান আৰু মানুহৰ পূজাৰ মাজেৰে ভগৱানৰ পূজাৰ ভাৱ অনুভূতিৰ প্ৰকাশ ঘটিছে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে কুৱেশ্যনখিনি ভালদৰে বুজি পাইছা। আজি ইয়াতেই থাকক। পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ কাৰণে ইয়াত আমাৰ 2টা ব্যাখ্যা আছে আৰু ভাৱ বিষয়ক কেইটামান কুৱেশ্যন আছে, সেইখিনি আগবঢ়াম। গতিকে ভিডিঅ'টো চাই যদি ভাল পালা
তেন্তে এটা লাইক কৰি দিবা আৰু কমেণ্ট কৰিবা আৰু যদি চেনেলত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'বিলাক তোমালোকে অতি সোনকালে পাব পাৰা।